শৰ্মা। আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন চাই আছে নিশ্চয়। হৰি ওলাই আহিছো, বিশ্বাস নকৰিব কি জামানা পৰি যাব দেই। ওলাই আহিলে আমিতো উৰুকাতে ওলাই আহিলে শ্ব' কৰি ঘূৰি ফুৰিছো। এতিয়া মই ইয়ালৈ আহিবলৈ হোটেলৰ পৰা ওলাই আহিছো, ফোন কৰিছে আমাৰ মায়ে, আমি মায়ে বুলিয়ে মাতো, মায়ে ফোন কৰিছে বোলে ঘৰৰ চোতালত এতিয়া নাম ধৰিছে, হুঁচৰি গাইছে। আমি সেৱা কৰিবলৈ লৈছো, কিবা এটা দিব লাগিব নহয়, তই সেৱাটো ধৰ। মই সেই ভিডিঅ' কলতে সেৱা ধৰিছো, আশীৰ্বাদ দিছে। দিয়াৰ পিছত কৈছে এতিয়া কি দিয়া মই বোলো হ'ব, দক্ষিণাটো মই আগ কৰি দিম। সেইবুলি কৈ আকৌ সেই যিজন নামতি আছিল তেখেতৰ গুগল পে' নম্বৰটো লৈ গুগল পে'তে দক্ষিণা দি দিছিল। কি যে দিন আহিলা সঁচাকে দেই বোলে হৰি কথা একে আঠটালৈকে কিমান লাইট জ্বলি আছে। আছে কিন্তু এটাকে এইকেইটা লাইট কিয় জ্বলাই দিছে? এইটো মানে আচলতে মোবাইলত ৰেকৰ্ডিং কৰি লয়। বেলেগে বিয়া পাতি ল'ৰা ছোৱালী ডাঙৰ হৈ পেপাৰ ওলাই আছে। সোনকালে মনত পেলাই দিলে ভাই। মই নাজান তোমাতো বুজাইতান, তোমাতো বুজাইতান দিবা তাৰে নিজৰ হবা। আপোনালোকৰ বহুত কষ্ট কৰি গোটেই আমাৰ চাউণ্ডৰ দাদা মনটো মাৰি আছে কিবা চাউণ্ড ধুনীয়া, তেওঁ কিন্তু মাত নিদিয়ে, নিজৰ চাউণ্ডটো নিদিয়ে। কিন্তু এইটো চাউণ্ড ধুনীয়া লাগে। যাৰ ঘৰত কিবা লাগি আহিছে দেই ছাৰ। গম নাপায় বিয়া পতা নাই? বিয়া পতা মানুহবিলাক বেছি হাঁহি ফূৰ্তিকে থাকিব লাগে। আমি বিয়া পতা মানুহে জোপুকা মাৰি থাকোঁ। অনুষ্ঠানবিলাকত দেখিছোঁ মই যিসকলে বিয়া পতা নাই সেইসকলে একদম উৎপাত বহুত বেছি, বিশেষকৈ আমাৰ যুৱ শক্তিটো। যিসকলে বিয়া পাতিলে ভালকে মন দি কয় মাইক্ৰফোনটো হাতত তুলিবলৈ গায়ক অলপ সাধনা লাগে। এতিয়া গান এটা গাই দিলে গায়ক নাই, সাধনা কৰিব তই গা কি বজ্ৰপাত পোৱা মানুহৰ নিচিনা হৈ আছে। গা চাৰি গা মা পা ধা নি সা চাৰি
মানুহ মৰমতে অহাছো আকৌ চৰাই হোৱা হলে চৰাই হোৱা হলে উৰি গলো আমাৰ অনুষ্ঠান সামৰিছো আৰু আপোনালোকক এটা কথা কৈ যাওঁ আমি আপোনালোকক অকণমান মনোৰঞ্জন দিবলৈ হয়তো জানেই হওক অজানিতে হওক বিভিন্ন কথা কৈছোঁ কোনো দায়িত্ব নধৰিব আমাক যিসকল আই মাতৃ পিতৃস্বৰূপ আছে তেওঁলোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে তেওঁলোকে ভাই বন্ধু বুলি আমাক ক্ষমা কৰি দিব যদি কিবা ভুল কৰিছোঁ যিসকল গাভৰু ছোৱালী আছে তেওঁলোকৰ আমাক নিজৰ দাদা ভাইটি বুলি ক্ষমা কৰি দিব আৰু যিসকল নতুন বোৱাৰী আছে তেওঁলোকে আমাক